মহানায়ক অচ্যুত লহকৰ, যাৰ আঙুলিত ধৰিয়েই ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰসূতি ঘৰটো তেওঁই মহানায়ক অচ্যুত লহকৰ। যাৰ আঙুলিত ধৰিয়েই ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰসূতি ঘৰটো তেওঁই মহানায়ক অচ্যুত লহকৰ। তেওঁৰ চিন্তাৰ ঔৰসত সময়ৰ গৰ্ভত অসমৰ মাটিত বিশ্বৰ একক অদ্বিতীয় ভ্ৰাম্যমান নাট্য বিপ্লৱৰ ৰণশিঙা। চিন্তাৰ যুগান্তকাৰী পৰিঘটনাৰে তেওঁ আজি বিশ্ববন্দিত। নাটকৰ মাজত গতি প্ৰগতি সুস্থ ৰুচিবোধ, লগতে নাটকৰ মাজত কমাৰ্চ, যেন লক্ষ্মী আৰু সৰস্বতীৰ স্নেহবন্ধন মোৰ দেশৰ ভ্ৰাম্যমান। হে মহামান্য অচ্যুত লহকৰ, তোমাৰ ভ্ৰাম্যমান সাহিত্য, প্ৰযুক্তি, অভিনয়, নৃত্য আৰু পোহৰৰ শক্তিশালী গদ্য। ভ্ৰাম্যমান মানে বিৰামহীন নাটক, এটা দৰ্শনীৰ পিছত আন এটা দৰ্শনী। আজি যদি থিয়েটাৰ শিৱসাগৰত, কাইলৈ ধুবুৰীত, পৰহিলৈ মাজুলীত, টিয়কত, বৰপেটাত, গহপুৰত, লখিমপুৰত, ধেমাজিত, যেন সমন্বয়ৰ বৰ অসমৰ এখন নতুন মানচিত্ৰৰে ভ্ৰাম্যমানৰ লক্ষ্য আৰু আদৰ্শ। ভ্ৰাম্যমানৰ বুকুত যেনেকৈ সংগ্ৰাম আছে, তেনেকৈ আছে শিল্পীৰ প্ৰতিষ্ঠা, মান, সন্মান আৰু সীমাহীন জনপ্ৰিয়তা। হে পিতামহ, তোমাৰ অৱৰ্তমানত আজিও ভ্ৰাম্যমান সুৰুজমুখী স্বপ্ন আৰু সোণালী বাস্তৱ।